যোৱাকালি মই থ্ৰিফ্টৰ কাৰণে গ'লোঁ ট্ৰাষ্ট মি জেৰা তেনে আউটফিট কে পালোঁ নাই ইউ এইটো হ'ল হুডি যোনটো মই ওপৰত পিন্ধিব যাম দিয়া এই পেণ্টটো বম মজা আছে বেগী আছে মানে যোনটো প্ৰাইজত পাইছোঁ যোনটো ভৰি পিন্ধো এইযোৰ একোৱালাইটৰ হয় 700ৰ ভিতৰত বহুত ধুনীয়া এযোৰ শ্বুজ পালোঁ মই মাকুমত পালোঁ আৰু মাকুমৰ যোন হয় কমেণ্ট কৰি দিবা যদি মাকুমৰ পিন্ধি তুমি ভিডিঅ' চাইছা এই শ্বুজযোৰ তুমি 1000 টকা আছে তোমাৰ ওচৰত বাজেট নাই এযোৰ জৰ্ডান কিনি কিনিবলৈ তাকে তুমি 500 দিবি 1000 দিবি এযোৰ ফেক জৰ্ডান কিনতকৈ দিছ ইজ বেষ্ট একোৱালাইটৰ অৰিজিনেল পিন্ধা আৰু ইয়াৰ যোনটো কমফৰ্ট নেক্সট লেভেল মই ট্ৰাই কৰি চাইছিলোঁ লেটছ মেক ইট আউটফিট উইথ দিছ শ্বুজ যদি লাগে মোক কমেণ্ট কৰি দিবা মই এটা পেজ খুলি দিম এইটো কাৰণে লেটছ গেট ৰেডি এটা ষ্টাইল হয় মই মেক্সিমাম মন কৰোঁ যে কি ডাইৰেক্ট অল এনে চেইনডাল পিন্ধে কিন্তু যদি হুডিলত পিন্ধা দেন ইট মাষ্ট বি টুপিটোৰ তলত থাকিব লাগে মন কৰিব চাম ৰিংছ পিন্ধিলে এটা মন কৰিবা যে দুইটা ইকুৱেল হ'ব লাগে তুমি যদি এইফালে দুটা পিন্ধা এইফালে পাৰিলে চাবা যেনেকৈ দুটা হেৰি কৰিবলৈ আৰু এইখিনি যদি